আসসালামু আলাইকুম। তাজ আছামিজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আলোচনা কৰিবলৈ লৈছো অনুবাদৰ তথ্য সম্পৰ্কীয় আলোচনাৰ দ্বিতীয়টো পাঠ। ইয়াৰ প্ৰথম পাঠটো যদি আপোনালোকে চোৱা নাই তেনেহলে সেই ভিডিঅটো আগতে চাই ল'ব। এই ভিডিঅটোৰ ডেসক্ৰিপচনত মই লিংক দি দিম। আপোনালোকে ডেসক্ৰিপচনত গৈ লিংকটোৰ জৰিয়তে সেই ভিডিঅটো চাব পাৰিব। অনুবাদৰ তথ্য সাধাৰণভাৱে ক'বলৈ গ'লে অনুবাদ কাৰ্যৰ যথাযথ নীতি সম্পৰ্কীয় অধ্যয়নেই অনুবাদ তথ্য। ভাষাত ব্যৱহৃত বিশেষ্য, পাৰিভাষিক শব্দ, পৰ্যায়বাচী শব্দ, ভৌগোলিক নাম, সাংস্কৃতিক শব্দ আদিৰ বাবে অনুবাদকে কি প্ৰণালী গ্ৰহণ কৰা উচিত, সাহিত্যিক বৈজ্ঞানিক অনুবাদৰ বাবে অনুবাদ প্ৰণালীৰ কি ৰূপ হোৱাটো প্ৰয়োজন আদি বিষয়বোৰ অনুবাদৰ তাত্ত্বিক চিন্তাৰ অন্তৰ্গত। অনুবাদৰ ইতিহাস খ্ৰীষ্টপূৰ্বতে আৰম্ভ হৈছিল। 2000 বছৰৰো অধিক কাল অতিক্ৰম কৰা অনুবাদ চিন্তা চৰ্চাই কিন্তু বেছিভাগ সময় আক্ষৰিক আৰু মুকলি অনুবাদ সম্পৰ্কীয় বাদ বিবাদ টনা আজৰাতে অতিবাহিত কৰিলে। অন্য প্ৰকাৰে ক'বলৈ গ'লে কবিতা, প্ৰাচীন গ্ৰীক লেটিন ভাষাৰ ক্লাছিকছ তথা বাইবেলৰ আক্ষৰিক আৰু মুকলি অনুবাদৰ পৰিধিৰ মাজতে অনুবাদ সম্পৰ্কীয় তাত্ত্বিক চিন্তা চৰ্চাই ঘূৰ্মুটিয়াই ফুৰিছিল। অৱশ্যে এই আৱষ্টনীৰ মাজতে অনুবাদ চিন্তাৰ কিছুমান লক্ষণীয় দিশো পৰিস্ফুট হৈছিল। তাৰ ভিতৰত জাৰ্মানীৰ মাৰ্টিন লুথাৰ আৰু ফ্ৰান্সৰ এটিনে দলেৰ ব্যৱহাৰিক অনুবাদ ভিত্তিক অনুবাদ সম্পৰ্কীয় সিদ্ধান্তসমূহ বিশেষ উল্লেখযোগ্য। ষষ্ঠদশ শতিকাত মাৰ্টিন লুথাৰে জাৰ্মান ভাষালৈ বাইবেল অনুবাদ কৰে। এই অনুবাদে জাৰ্মান পাঠকসকলক ক'বলৈ গ'লে সমগ্ৰ জাৰ্মান জনতাক প্ৰভূতভাৱে প্ৰভাৱিত কৰিলে। তেওঁ এই পোনপ্ৰথম অনুবাদত অৰ্থৰ দিশটোক বিশেষ গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। তেওঁ অনুবাদ সম্পৰ্কে ভালে কেইটিমান গুৰুত্বপূৰ্ণ মতবাদ আগবঢ়ায়। 1 নম্বৰ, মূল পাঠৰ শব্দক্ৰম প্ৰয়োজন অনুসৰি পৰিৱৰ্তন কৰিব পাৰি। 2 নম্বৰ, অৰ্থ অভিব্যক্তিৰ সুবিধাৰ কাৰণে মূলত নথকা শব্দও অনুবাদত প্ৰয়োগ কৰিব পাৰি। 3 নম্বৰ, মূল পাঠৰ শব্দৰ সমানাৰ্থিক শব্দ লক্ষ্য ভাষাত নাথাকিলে সেই শব্দ অনুবাদত বাদ দিব পাৰি। মূলৰ এটা শব্দৰ কাৰণে আৱশ্যক যেন দেখিলে অনুবাদত এটা বাক্যাংশৰ প্ৰয়োগ কৰিব পাৰি। 5 নম্বৰ, মূলৰ অলংকাৰপূৰ্ণ অভিব্যক্তি অলংকাৰবিহীনভাৱেও অভিব্যক্ত কৰিব পাৰি। 6 নম্বৰ, মূলৰ কেইবাটাও পাঠান্তৰ থাকিলে অনুবাদৰ সময়ত কেওটা পাঠৰে ব্যৱহাৰ কৰিব লাগে। বাইবেল, ৰামায়ণ, বৰগীত আদিৰ নিচিনা পুৰণি পুথিৰ ক্ষেত্ৰত কথাটো প্ৰযোজ্য হ'ব। জাৰ্মানীৰ মাৰ্টিন লুথাৰৰ সমসাময়িকভাৱে ফ্ৰান্সত এটিনে দলে নামৰ পণ্ডিতে অনুবাদ চিন্তনৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়ায়। 1540 খ্ৰীষ্টত তেওঁ অনুবাদৰ সিদ্ধান্ত সম্পৰ্কে এটা বিচাৰমূলক গম্ভীৰ প্ৰবন্ধ ৰচনা কৰে। প্লেটৰ ফৰাচী অনুবাদক এটিয়েন দলেই মৃত্যুৰ পিছত কিনো থাকে সেই সংক্ৰান্তীয় আলোচনাৰ এডোখৰত নিজাকৈ 3টা শব্দ যোগ দি মূল বিকৃত কৰাৰ বাবে তেওঁ বিষম বিবাদৰ সন্মুখীন হ'বলগীয়া হয়। শেষত ফৰাচী চৰকাৰে প্ৰাণদণ্ডৰ আদেশ দি তেওঁৰ শৱদেহেৰে সৈতে সমস্ত ৰচনাৱলীকে অগ্নিদগ্ধ কৰোৱায়। এটিয়েন দলেই অনুবাদ সম্পৰ্কীয় কেইটিমান নীতিৰ উল্লেখ কৰি গৈছে। সেইকেইটা হ'ল: 1 নম্বৰ, অনুবাদকে মূল লেখাৰ অৰ্থ আৰু বিষয়বস্তু ভালদৰে বুজি ল'ব লাগিব। 2 নম্বৰ, অনুবাদকজনে যি ভাষাৰ পৰা অনুবাদ কৰিবলৈ লয় সেই ভাষাটো অতি ভালদৰে জানিব লাগিব। নিজৰ ভাষাটো বা যিটোলৈ অনুবাদ কৰিবলৈ লৈছে সেইটোৰ সমানে ভালকৈ জানিব লাগিব। 3 নম্বৰ, শব্দৰ সলনি শব্দ বহুৱাই বা আক্ষৰিকভাৱে অনুবাদ কৰিবলৈ ল'ব নালাগে। শব্দৰ ক্ৰমলৈ নাচাই বাক্যলৈহে চাব লাগে। অনুবাদত লেখক অভিপ্ৰেত অৰ্থ ধৰি ৰখাত জোৰ দিব লাগে। 4 নম্বৰ, অধিক প্ৰতিষ্ঠিত ভাষাৰ পৰা তুলনামূলকভাৱে কম প্ৰতিষ্ঠিত ভাষালৈ অনুবাদ কৰোঁতে মূল ভাষাৰ গড়ত সাজি লোৱা বা তাৰ ওচৰ চপা শব্দ ব্যৱহাৰ কৰিব নালাগে। সাধাৰণতে ব্যৱহাৰ হোৱা শব্দহে ব্যৱহাৰ কৰা উচিত। 5 নম্বৰ, অনুবাদকে অলংকাৰ ব্যৱহাৰ কৰি অনুবাদ শুৱলা কৰি তুলিব লাগে। দলেৰ দুটিমান নীতি অৱশ্যে ব্যৱহাৰিক নহয় যেন লাগে।
অনুবাদৰ নিজ ভাষাৰ বা লক্ষ্য ভাষাৰ জ্ঞান উৎস ভাষাৰ জ্ঞানৰ সমান হোৱা বাস্তৱত সম্ভৱ হ'ব পাৰেনে ভাবি চাবলগীয়া। দ্বিতীয়তে, অনুবাদ শুৱলা কৰিবলৈ হ'লে কেতিয়াবা মূলৰ হানিও হ'ব পাৰে। ইংৰাজী ভাষাত অনুবাদ সম্পৰ্কে প্ৰণালীবদ্ধ আলোচনা আগবঢ়াই স্কটলেণ্ডৰ বিদ্বান এলেকজেণ্ডাৰ ফ্ৰেজাৰ টিটলাৰে তেওঁৰ 1790 চনত প্ৰথমে প্ৰকাশিত এছেছ অন দ্য প্ৰিন্সিপলছ অৱ ট্ৰান্সলেশ্যন নামৰ কিতাপখনত তেওঁ অনুবাদক নহয়ও অনুবাদৰ বিশ্লেষণ তথা সমস্যাৰ বিষয়ে নিজস্ব মত এই গ্ৰন্থখনত উল্লেখ কৰিছে। এই গ্ৰন্থত টিটলাৰে অনুবাদৰ তিনিটা প্ৰধান তথ্য প্ৰতিষ্ঠা কৰিছে। 1 নম্বৰ, অনুবাদত মূলৰ সম্পূৰ্ণ ভাৱ বা সম্পূৰ্ণ বক্তব্য প্ৰকাশ পাব লাগে। 2 নম্বৰ, অভিব্যক্তি শৈলী অথবা কথনভংগী মূলৰ অনুৰূপ হ'ব লাগে। 3 নম্বৰ, অনুবাদত মৌলিক ৰচনাৰ নিচিনা সহজ প্ৰভাৱ বা সাৱলীলতা থাকিব লাগে। টিটলাৰে ইউৰোপৰ গ্ৰীক, লেটিন, জাৰ্মান, ফৰাচী আদি ভাষাত হোৱা অনুবাদ আৰু অনুবাদৰ তাত্ত্বিক চিন্তা চৰ্চাৰ সমীক্ষা আগবঢ়াইছে। টিটলাৰৰ প্ৰচেষ্টাতেই অনুবাদ তত্ত্বৰ নতুন যুগ আৰম্ভ হয়। তেওঁ এজন অনুবাদক চিত্ৰকৰ ৰূপে অভিহিত কৰিছে, যিয়ে মূল চিত্ৰৰ ৰং প্ৰয়োগ নকৰি এনে ৰং প্ৰয়োগ কৰে যি মূলৰ দৰে প্ৰভাৱিত কৰে। এই মন্তব্যটো আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। খুবেই গুৰুত্বপূৰ্ণ হয়। কেতিয়াবা প্ৰশ্নত আহিব পাৰে। সুপ্ৰসিদ্ধ ইংৰাজ কবি সমালোচক মেথিউ আৰ্নল্ড এগৰাকী অনুবাদক তথা অনুবাদ চিন্তক। তেওঁ হোমাৰৰ অনুবাদ কৰাৰ লগতে অন ট্ৰেন্সলেটিং হোমাৰ শীৰ্ষক 4টা ভাষণ দিছিল। এই ভাষণকেইটাত তেওঁ ষষ্ঠদশ শতিকাৰে পৰা 1860-61 চনলৈকে ইংৰাজী ভাষালৈ হোৱা হোমাৰৰ কাব্যৰ অনুবাদসমূহৰ আলোচনা সন্নিৱিষ্ট কৰিছিল। তেওঁ অনুবাদ সম্পৰ্কে কেইটিমান অতি গুৰুত্বপূৰ্ণ মতবাদ আগবঢ়ায়। সেইকেইটি হ'ল: 1 নম্বৰ, অনুবাদৰ মুখ্য গুণ হ'ল মূলনিষ্ঠতা, কিন্তু প্ৰয়োজনীয়তকৈ বেছি মূলনিষ্ঠ বা মূলমুক্ত হ'ব নালাগে। 2 নম্বৰ, অনুবাদ পঢ়ি লক্ষ্যভাষীৰ ওপৰত তেনেধৰণৰ প্ৰভাৱ পৰিব লাগে যি প্ৰভাৱ মূল পাঠ পঢ়ি শ্ৰোতভাষীৰ ওপৰত পৰে। 3 নম্বৰ, অনুবাদকে মূল লেখকৰ সৈতে তাদাত্ম্য স্থাপন কৰি মূল লেখকৰ ভাৱ তথা শৈলীক লক্ষ্য ভাষাত প্ৰকাশ কৰিব লাগে। 4 নম্বৰ, অনুবাদত মূল পাঠৰ কথনক অনুসৰণ কৰিব লাগে। 5 নম্বৰ, তেওঁ অনুবাদক মূলতকৈ নিকৃষ্ট পৰ্যায়ৰ বুলি কৈছে। পাশ্চাত্যৰ অনুবাদ চিন্তক তথা প্ৰখ্যাত অনুবাদক এডৱাৰ্ড ফিটজেৰাল্ড মূলতঃ এগৰাকী কবি। তেওঁ অমৰ খৈয়ামৰ ৰুবাইটৰ ইংৰাজী অনুবাদৰ বাবে বিশ্বস্তৰীয় খ্যাতি লভে। ইংৰাজী সাহিত্যত বাইবেলৰ পিছতেই সৰ্বাধিক উদ্ধৃত কৰা হয় এই গ্ৰন্থখন আৰু ইয়াক সাহিত্যিক ৰূপান্তৰণৰ চমৎকাৰ বুলি অভিহিত কৰা হয়। ফিটজেৰাল্ডে অনুবাদ সম্পৰ্কে অভিমত আগবঢ়াইছে এনেদৰে: 1 নম্বৰ, অনুবাদ শব্দ প্ৰতি শব্দ হোৱা অনুচিত। 2 নম্বৰ, অনুবাদকে নিজৰ ৰুচি অনুসৰি মূল পাঠৰ অনুবাদত সংস্কাৰ কৰিব পাৰে, কিয়নো মৃত ঈগলতকৈ জীৱিত শালিকা ভাল। 3 নম্বৰ, কাব্যানুবাদত আৱশ্যকতা অনুসৰি একাধিক ছন্দৰ ঠাইত এটা ছন্দৰ ব্যৱহাৰ কৰিব পাৰি। জে.চি. কেটফৰ্ড আৰু ইউজিন পল নিডা বিংশ শতিকাৰ উত্তৰাৰ্ধৰ দুজন বহুচৰ্চিত অনুবাদক। কেটফৰ্ডে এটা ভাষাৰ মূল সামগ্ৰী সমতুল্য বা পৰ্যায়বাচীৰ দ্বাৰাই অন্য ভাষাত প্ৰতিস্থাপন কৰাকে অনুবাদ বুলি কৈছে। চায়েন্স অফ ট্ৰান্সলেশ্যন নামৰ প্ৰবন্ধত নিডাই অনুবাদক এক পদ্ধতিৰ ৰূপত ব্যাখ্যা কৰি কৈছে যে য'ত শ্ৰোতভাষা আৰু লক্ষ্য ভাষা দুয়োটাতে সিদ্ধহস্ত ব্যক্তিয়ে শ্ৰোতভাষাৰ কথাখিনি আত্মসাৎ কৰি উপযুক্ত ৰূপত লক্ষ্য ভাষাত অভিব্যক্ত কৰে। জে ভাৰ্মিৰৰ মতে অনুবাদত মূলৰ পাঠ সামগ্ৰীক লক্ষ্য ভাষাৰ পৰিৱেশ পৰিস্থিতি অনুসৰি নিৰ্মাণ কৰিব লাগে। পল গাৰ্ভিন নামৰ সমালোচক এজনে অনুবাদৰ সিদ্ধান্ত আগবঢ়াইছে এনেদৰে: অনুবাদকৰ মূল পাঠত থকা শব্দাৱলী তথা গাঁথনিক পদ্ধতিৰ সম্যক জ্ঞান থকা উচিত। অনুবাদ কৰোঁতে মূল পাঠৰ শৈলীৰ পুনৰ্বিন্যাস কৰিব লাগে। অনুবাদ তথ্যই বৰ্তমান যুগত পাশ্চাত্যত ভালেখিনি বিকশিত হ'লেও
ভাৰতীয় প্ৰান্তীয় ভাষাসমূহৰ লগতে অসমীয়া ভাষাতো ইয়াৰ চিন্তা চৰ্চা সীমিত হৈ আহিছে। ভাৰতবৰ্ষত পোনপ্ৰথমে হিন্দী, মাৰাঠী আৰু বাংলা ভাষাত অল্প মাত্ৰাত অনুবাদ সম্পৰ্কে চিন্তা চৰ্চা আৰম্ভ হয়। ষষ্ঠদশ শতিকাৰ পৰা অষ্টাদশ শতিকালৈকে পাশ্চাত্যৰ দৰে ভাৰতীয় পৰম্পৰাটো মূল ভাৱ গ্ৰহণ কৰি অনুবাদক কল্পনাৰ ৰহনহানি পুনৰ সৃজন কৰা হয়। ঊনবিংশ শতিকাৰ উত্তৰাৰ্ধত প্ৰচুৰ মাত্ৰাত অনুবাদ কাৰ্য হ'বলৈ ধৰে আৰু অনুবাদ সম্পৰ্কীয় তাত্ত্বিক চিন্তা চৰ্চাৰ শুভাৰম্ভ হয়। প্ৰাচ্যৰ এগৰাকী প্ৰভাৱশালী অনুবাদক চিন্তক মহাবীৰ প্ৰসাদ দ্বিবেদীয়ে অনুবাদৰ বাবে অনুবাদকৰ সৃজনাত্মক প্ৰতিভা অত্যাৱশ্যক বুলি কোৱাৰ লগতে শব্দানুবাদৰ ঠাইত ভাৱানুবাদক শ্ৰেষ্ঠ বুলি অভিহিত কৰিছে। ৰজা শিৱপ্ৰসাদ চিতাৰেই ছায়ানুবাদৰ পক্ষ লৈছে। শ্ৰীধৰ পাঠকো ছায়ানুবাদৰ সমৰ্থক। তেওঁৰ মতে শ্ৰুত ভাষাৰ সংস্কৃতি লক্ষ্য ভাষাত পুনৰ সৃজন কৰা কঠিন। অনেক গ্ৰন্থৰ অনুবাদক হৰিবংশ ৰায় বচ্চনে মূল পাঠৰ ভাৱ লক্ষ্য ভাষাত পুনঃ প্ৰস্তুতি কৰাটো অনুবাদকৰ প্ৰধান দায়িত্ব বুলি মন্তব্য কৰিছে। বহু ভাষাবিদ আৰ নাৰায়ণৰ মতে অনুবাদৰ দ্বাৰাই এটা ভাষাৰ কথনক অন্য এটা ভাষালৈ অন্তৰণ কৰাৰ প্ৰয়াসে মাত্ৰ কৰা হয়, কিন্তু মূল ভাষাৰ ভাৱ শ্ৰদ্ধা আদি অন্য ভাষাত অন্তৰণ কৰা অত্যন্ত কঠিন। নবীন চন্দ্ৰ চেহগালে অনুবাদ সম্পৰ্কীয় ধাৰণা ব্যক্ত কৰিছে এইদৰে। অনুবাদ এক কঠিন কাম। অনুবাদকে সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে নিজৰ দায়িত্ব পালন কৰিব লাগে। মূল ভাষা নজনা সকলৰ বাবে অনুবাদ এক সহায়কৰ্তা, এক সাধন, এক অৱলম্বন তথা হেতু। বিংশ শতিকাৰ এগৰাকী প্ৰসিদ্ধ ভাষাবিজ্ঞানী হল ভোলানাথ তিৱাৰী। অনুবাদ তথ্য বিষয়ক তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। অনুবাদ সম্পৰ্কে ভোলানাথ তিৱাৰীৰ তাত্ত্বিক মত হল অনুবাদত কোনো সংযোগ বিয়োগ কৰিব নালাগে। বৈজ্ঞানিক পাঠৰ অনুবাদকজনৰ দুয়োটা ভাষাৰ লগতে বিষয় জ্ঞানো থাকিব লাগে। কাব্যানুবাদ কৰিবলৈ কেৱল অভ্যাস কৰিলেই নহব, সহজাত প্ৰতিভাও থকা আৱশ্যক। ফকৰা যোজনা খণ্ডবাক্যৰ অনুবাদত নিকটতম সমতুল্যতাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। শ্ৰুত ভাষাৰ কথন আৰু অভিব্যক্তি লক্ষ্য ভাষাত অনুবাদ কৰোঁতে কথন আৰু অভিব্যক্তিৰ সামঞ্জস্য ৰক্ষা কৰা উচিত। তিৱাৰীৰ মতে মূল পাঠৰ পাঠকৰ ওপৰত অৰ্থৰ যি প্ৰভাৱ পৰে লক্ষ্য ভাষাৰ ওপৰতো অৰ্থৰ সেই একে প্ৰভাৱ পৰিব লাগে। অন্য এগৰাকী অনুবাদ চিন্তক কৈলাশ চন্দ্ৰ ভাটিয়াৰ মতে অনুবাদকে মূল লেখকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব লাগে। ইয়াৰ ফলত অনুবাদ অধিক ফলপ্ৰসূ হয়। মূল পাঠৰ লেখকৰ যদি অন্য ভাষাৰ জ্ঞান থাকে তেনেহলে ভাষা শুধৰোৱাৰ সুবিধা হয়। বিংশ শতিকাৰ অইন এগৰাকী অনুবাদ চিন্তক N.E. বিশ্বনাথ আয়াৰে অনুবাদ সম্পৰ্কীয় ভালেখিনি চিন্তা চৰ্চা কৰিছে। অনুবাদ সম্পৰ্কে তেওঁৰ অভিমত হল অনুবাদৰ শুদ্ধতা তথা সফলতা লক্ষ্যভাষীৰ বোধশক্তিৰ ওপৰত নিৰ্ভৰ কৰে। কৰবাত যদি লক্ষ্যভাষীৰ খোকোজা লাগে তেনেহলে অনুবাদ শুধৰোৱা উচিত। সাম্প্ৰতিক কালৰ এগৰাকী ভাৰতীয় অনুবাদ চিন্তক R.R. ৰেড্ডীয়ে অনুবাদ মূলৰ সমানেই সহজবোধগম্য হোৱাটো আৱশ্যক বুলি মন্তব্য কৰিছে। ভাৰতৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অনুবাদ সম্পৰ্কীয় চিন্তা চৰ্চা সম্ভৱ হৈছে যদিও ই আঙুলি মূৰত লিখিব পৰা বিধৰ। চতুৰ্দশ শতিকাতেই মাধৱ কন্দলী অসমীয়া অনুবাদ সাহিত্যৰ বাটকটীয়া আছিল যদিও বিংশ শতিকাৰ পৰাহে অসমীয়া সাহিত্যত অনুবাদ সম্পৰ্কীয় চিন্তা চৰ্চাই প্ৰকাৰ লভে। পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে চেতনা আলোচনীত অনুবাদৰ কথা নামে প্ৰবন্ধত অনুবাদ সম্পৰ্কীয় ভালেখিনি কথা উল্লেখ কৰিছে। তেওঁৰ লেখনিত অনুবাদৰ তাত্ত্বিক ব্যাখ্যা স্পষ্টভাৱে উল্লেখ নাছিল যদিও প্ৰবন্ধটোত অনুবাদ সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। সন্দিকৈয়ে অনুবাদৰ উপযোগিতা স্বীকাৰ কৰি অনুবাদ বিষয়ত অভিমত দিছে এনেদৰে। এতিয়া মিছামিছিকৈ মূলৰ লগত যুঁজি মৰাৰ লাভ নাই। সৰল আৰু সহজকৈ মূলৰ অভিপ্ৰায় বিকৃত নকৰাকৈ তাৰ ভাৱাৰ্থ প্ৰকাশ কৰি গলেই যথেষ্ট। সৌন্দৰ্য হানি নহলে মূলৰ খাতিৰত অনুবাদ ঠায়ে ঠায়ে শব্দানুৰূপ কৰিলেও একো বেয়া নহব। সন্দিকৈয়ে প্ৰবন্ধটিত বিশ্বৰ বিভিন্ন ভাষাসমূহৰ অনুবাদ কৰ্মৰ বিষয়ে থুলমূল ইতিহাস দাঙি ধৰিছে।
সন্দিকৈৰ বহু দশক পিছতহে প্ৰফুল্ল কটকী, আবুল লেইছ, নীৰাজনা মহন্ত প্ৰমুখ্যে কেইগৰাকীমান ব্যক্তিয়ে অনুবাদ তথ্যৰ বিষয়ে আলোচনা কৰিছে। একবিংশ শতিকাত অনুবাদ তথ্যই এক নতুন আয়তন লাভ কৰিছে। অনুবাদ যোগাযোগৰ এক উৎকৃষ্ট মাধ্যম হৈ পৰিছে আৰু বিভিন্ন ভাষাৰ বোধগম্যহীনতাৰ প্ৰাচীৰ ভাঙি অনুবাদকে যোগাযোগকাৰীৰ ভূমিকা পালন কৰি আহিছে। সাম্প্ৰতিক সময়ত অনুবাদৰ পদ্ধতি সম্পৰ্কে মনোবৈজ্ঞানিক দৃষ্টিৰে বিচাৰ বিশ্লেষণ কৰিবলৈ লোৱা হৈছে। তদুপৰি অনুবাদকে পাবলগীয়া সুবিধা পৰিৱেশৰ লগতে পাঠকৰ সঁহাৰিৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে। উল্লেখযোগ্য কথা হৈছে যে সাম্প্ৰতিক সময়ত বহু ভাষা সাহিত্য সংস্কৃতিৰ মাজত পাৰস্পৰিক যোগাযোগমূলক মাধ্যম হিচাপে অনুবাদৰ তাত্ত্বিক চিন্তা কাৰ্যশীল হৈ আছে। বৰ্তমান সময়ত অনুবাদ ব্যৱসায় ৰূপত প্ৰতিষ্ঠিত হৈছে তথা সাহিত্য বহিৰ্ভূত অনুবাদে প্ৰসাৰ লাভ কৰিছে। পূৰ্বৰ প্ৰচলিত ধ্যান ধাৰণাৰ ঠাইত নতুন দিশৰ প্ৰতি দৃষ্টিপাত কৰাৰ লগতে যন্ত্ৰ অনুবাদৰ চিন্তা চৰ্চাই বিশেষ স্থান লভিছে। এইখিনি আলোচনাৰ জৰিয়তে অনুবাদৰ তথ্য সম্পৰ্কে মই আপোনালোকক এটি থুলমূল আভাস দিয়াৰ যত্ন কৰিলো। আপোনালোকে যদি অনুবাদৰ তথ্য সম্পৰ্কে বিস্তৃতভাৱে পঢ়িব খোজে তেনেহলে ডেছক্ৰিপশ্যনত মই কেইখনমান কিতাপৰ নাম দি দিছো। সেই কিতাপ কেইখনত অনুবাদৰ তথ্য সম্পৰ্কে বিশদভাৱে আলোচনা কৰা আছে। সেই কিতাপ কেইখন আপোনালোকে পঢ়িব পাৰে। আজিৰ ভিডিঅ' এইখিনিয়েই। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই অনুবাদৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম। এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকক তাজ এছামিজ। ধন্যবাদ।